Hi guys, নমস্কাৰ কামেশ্বৰ বড়ো চেনেলৰ পৰা সকলোকে স্বাগতম জনাইছো। আজি এটা পুনৰ নতুন ভিডিঅ' লৈ আহিছো। এই ভিডিঅ'টো হ'ল আজি কি কয় অমৃত বৃক্ষ আন্দোলন আঁচনিৰ বিষয়ে, কাৰণ বহুত জনসাধাৰণে কষ্ট পাই আছে, বহুত ফটো আপলোড দিব পৰা নাই, সেই বিষয়ে অলপ দেখাই দিম। মই লিংক এটা দিম। প্ৰথমতে মই অলপ আপোনালোকক শ্বেয়াৰ কৰিব খুজিছোঁ, যাতে মই মোবাইলতে ফেচ টু ফেচ কৰি দেখাই দিম। আপোনালোকে সেইমতে কৰিলে হ'ল। চাই লওক ৰাইজসকল। এইটো চালক সাইট হয়, এইটো ওয়েবসাইট হয়, কোনো দুই প্ৰকাৰকৈ কৰিব পাৰে। গতিকে এই সাইটটো মই দেখাই দিম। চাই লওক ৰাইজসকল, এনেদৰে আহিব। ইয়াত থ্ৰী ডট আছে, ইয়াত টিক কৰিব। লগইনত যাব। আহি গ'ল। মোবাইল নম্বৰ দিব লাগিব। ইয়াত মোবাইলৰ যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ তাত দিব লাগিব। গতিকে এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয়, মই আপোনালোকক দেখাই আছোঁ। 9678179542। এতিয়া OTP যাব, ওৱান টাইম পাছৱৰ্ড। OTP গ'ল। এইটো OTP আহি গ'ল। 79791999 গতিকে এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয়। OTP ছাবমিট কৰি দিলোঁ। আহি গ'ল, গোটেইখিনি তথ্য আহি গ'ল। কোনটো CSC কোনটো আত্মসহায়ক গোটৰ হয়, SS মেম্বাৰ ৰক্ষাৰ্থীবোৰো এনেকৈ আহি যাব নামসমূহ টোটেলি। ইয়াত আপডেট ৰেজিষ্ট্ৰেশ্যন ডাটা বুলি কোৱা আছে। কিছুমান মানুহে বুজি নাপায়। ইয়াত আপডেট কৰিব পাৰে আপোনাৰ যদি ভুল আছে ইয়াত তথ্য। আৰু ইয়াত যিটো আইডেন্টি কাৰ্ড, অলৰেডি আধাৰ কাৰ্ড ইয়াত আপলোড কৰা আছে। গতিকে ইয়াত দেখাই আছে টোটেল ইমেজ আপলোড 3, অলৰেডি 3খন আছে। গতিকে এই 3খনৰে 2খনমান অলপ মিষ্টেক আছে, তাকে কাটি দিম। মই আপোনালোকক ফেচ টু ফেচ দেখাই আছোঁ। এইটো ডিলেট অপশ্যন অলৰেডি দিয়াই আছে, কাৰণ কিয় ইয়াত যদি ফটো আপোনাৰ পচন্দ নহয়, ভাল ফটো উঠাই দিব পৰা যায়। গতিকে মই এইটো কাটি দিম। এইটো কাটা খাই গ'ল। গতিকে আৰু এইটোকো কাটি দিম। এইটো কাটি দিম। এতিয়া এখন থাকিলে নহয়। এতিয়া চাওক, এতিয়া মই নেক্সট যামগৈ, লগ আউট। এতিয়া নেক্সট মই আৰু আপলোড দিম। গতিকে থ্ৰী ডটত যাব লাগিব, লগইন, মোবাইল নম্বৰ, নাইন 678179542। এতিয়া মই দিম OTP। বছ OTP চেণ্ড কৰি দিলোঁ। OTP আহি গ'ল। Zero four three 805 ছাবমিট। চাই লওক, তথ্য আহি গ'ল। ইয়াত অকল এখন ফটো আছে বুলি দেখাই আছে নহয়, আপোনালোকে গম পালে। ইয়াত ভিউ লিষ্টত ক্লিক কৰিলে যিখন ফটো আছে সেইখন দেখাই পাব। গতিকে মই এতিয়া আৰু 2খন ফটো আপলোড দিম। চাই থাকক। আপলোড প্লান্টেশ্যন আহি গ'ল। চইচ, আপুনি কি গছ ৰুব সেইটো কেটেগৰী বাচিব, কাৰণ ইয়াত যিখিনি নাম আছে সেইখিনি দিব পাৰোঁ। মই এতিয়া দিম শাল নহয়, চাম। অলপ সিলেক্ট কৰি লৈছোঁ মই, এনেকৈ চাই গৈছোঁ স্ক্ৰল কৰি। চাম কঁঠাল, এইটো চাওক, চাম কঁঠাল ইয়াত দিলোঁ। চাম কঁঠাল আহি গ'ল। এতিয়া মই ফটোখন আপলোড কৰিম ইয়াত। চাই থাকক। মই এতিয়া নতুনকৈ আৰু 2টা ফটো আপলোড দিম, কাৰণ এতিয়া এটা টোটেল ইমেজ আপলোডেড এখন আছে। এতিয়া আৰু 2খন দিম। 2খন কাটি পেলাইছোঁ অলপ ভাল নোহোৱাৰ কাৰণে।
গতিকে চাই থাকক মই ইয়াত দিছোঁ আপলোড প্লান্টেশ্যন ইমেজ ইয়াত দিম আহি গ'ল ইয়াত মই চইচ কৰিম কোনটো গছ সাম yes সাম কঁঠাল গতিকে সাম কঁঠাল দেখুন ইয়াত দি দিছোঁ এটা সাম কঁঠাল এইটো ফটো হয় এটা সাবমিট কৰি দিম মই সরাসরি হৈ গ'ল 2 নম্বৰ ফটো ইউ হ্যাভ সাকসেসফুলি আপলোড দা ইমেজ আইডি নম্বৰ আহি গ'ল গতিকে দুখন ফটো হৈ গ'ল এতিয়া মই নেক্সট আৰু এখন দিম কাৰণ মই যাবলৈ ক্লিক হেয়াৰ টু আপলোড এনাদাৰ আৰু এটাত এইখন মই স্ক্ৰিনশ্বট কৰি লম অথবা মই লিখি লম গতিকে এতিয়া গৈ আছো মই আৰু ক্লিক হেয়াৰ টু আপলোড এনাদাৰ আৰু এখন ফটো আপলোড দিব লাগিব গতিকে এইখন হ'ল আমাৰি গতিকে আমাৰি হয় এইখন ফটো হয় গতিকে ফটো হৈ গ'ল সাবমিট চাই লওক ৰাখি গ'ল দুইখন লোড হৈ গ'ল ইয়াতে স্ক্ৰিনশ্বট কৰি ললোঁ গতিকে এইখন হৈ গ'ল অলৰেডি গতিকে দুখন হৈ গ'ল কমপ্লিট হৈ গ'ল তিনিখন ফটো হৈ গ'ল এতিয়া আমি এক সাইডত যাব পাৰোঁ চাই লওক ইয়াত দেখা দিছে নহয় টোটাল ইমেজ আপলোড 3 তাৰ মানে ইয়াত তিনিখন ফটো আপলোড হৈছে গতিকে ইয়াত যদি চাবলৈ খুজে আপুনি ইয়াত ভিউ লিষ্ট ইয়াত চাব পাৰে ইয়াত তিনিখন ফটো আপলোড হৈ গ'ল গতিকে আপোনালোকে এনেকৈ কৰক কিন্তু এটা কথা জিপিএছ কেমেৰা দি কেপচাৰ কৰিলেহে ইয়াত কৰিব পাৰিব কাৰণ নহলে কৰিব নোৱাৰিব এটো হল অফলাইন যাতে জিপিএস ক্যামেৰা ক্লিক কৰি কৰিব পৰা যায় আৰু এটা আছে ডাইৰেক্ট অনলাইন ক্যামেৰা ওপেন ক্যামেৰা দি কৰিব পৰা যায় গতিকে চাই লওক ইয়া ডিলিট আছে আপোনাৰ যদি পছন্দ নাই বেলেগ এখন ফটো আৰু ভাল ফটো আপলোড দিব পাৰে গতিকে আশা কৰো সকলোৱে বুজি পালে আৰু ইয়াৰ এটা ৰেজিষ্ট্ৰেচনৰ কাৰণ ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে এটা ৰুল দেখাই গাইডলাইন সকলোৱে চাইছে না নাজানো তাত লিখা আছে যে প্ৰথমতে যিসকল ব্যক্তিয়ে গছপুলি ৰুই আপলোড দিয়া তাৰ পিছত চৰকাৰে 100 টকাকে দিব আপোনালোকৰ একাউণ্টত ভৰাই দিব কিন্তু তাৰ পিছতে আৰু লেখা আছে যে যেতিয়া আপোনাৰ গছপুলিটো 3 বছৰ ৰানিং হ'ব তেতিয়া আৰু একবাৰ জিঅ' টেগ কৰি যদি আপুনি ফটো দিয়ে নিশ্চয় 200 টকাকে আৰু পাব গতিকে সেইখিনি বুজিব লাগে গতিকে এনে জধাই মধাই গছ স্থানী কাটি ৰুলে নহব গতিকে সেই আশা কৰো সকলোৱে ভালদৰে লগাইছে গতিকে আৰু যেটো এটো পদক্ষেপ চৰকাৰক অশেষ ধন্যবাদ যাপন কৰিছো আৰু লগতে আমাৰ সকলো ৰাইজক যিমান কষ্টৰে যাতে কষ্ট ৰাতি যায় না ভাত না পানীৰে কষ্ট কৰিছে 11টা 12টা বজাত কষ্ট কৰিছে ফটো মাৰছে আপলোড দিছে গতিকে সকলোকে মোৰ চেনেলৰ পৰা অশেষ ধন্যবাদ যাপন কৰিছো আৰু কিবা যদি বুজিবলগীয়া আছে নিশ্চয় কমেন্ট লাইক কৰিব আৰু কমেন্ট কৰিব মই তেতিয়া নিশ্চয় বুজাৰ চেষ্টা কৰিম আৰু লগতে মোৰ চেনেলটো যিসকলে ভাল পায় লাইক শেয়াৰ কমেন্ট কৰিব আৰু যিসকল নতুন আছে সেইসকল মোৰ চেনেলটো যাতে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰে লগতে আজিৰ ভিডিঅটো ইমানতে সামৰিম জয় অসম